ফ্ৰেণ্ডছ, হেপী ভোগালী বিহু। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোৰে খবৰ ভালনে? আজি 12 জানুৱাৰী। মই কি কৰোঁ আপোনালোকৰ আগত অকণমান দেখাবলৈ চেষ্টা কৰিম। জানেই তো উৰুকাৰ আগদিনা বহুত কাম থাকে। মানিব কোথায় মামী আৰু জেঠীমাৰ ছোৱালীয়ে আৰু ময়ে পিঠাগুড়ি খুন্দি মই মামাহঁতৰ ঘৰত মামীৰ লগত বৰা চাউলৰ পিঠা বনাব আহিছোঁ। মই ভালদৰে পিঠা বনাব নাজানো। এয়া মামীয়ে পিঠা বনাই আছে। এতিয়া নাৰিকল মই ৰুকিম। এয়া নাৰিকল লাৰু কৰিম বুলি ভাবিছোঁ। আমাৰ এইটো মাজত একেলগে ভাড়া থকা বাইদেউৰ লগত মই এয়া লাৰু বনাই আছোঁ। ময়ো বনাইছোঁ, বাইদেউ বনাইছে। উৰুকাৰ বাবে দুবিধ মাংস আনিছে। এয়া পঠাৰ মাংস বনাই আছে। আমি একেলগে থাকোঁ। ইয়াত এই দাদাই বনাই আছে। লোকেল মুৰ্গী আনিছে। এয়া বনাম এতিয়া। আমি এতিয়া ঘৰত যাবলৈ ওলাই আছোঁ।